এক বিৰল দৃশ্য এজনী মাইকী হাতীয়ে জন্ম দিলে দুটাকৈ পোৱালি দেখাত প্ৰকাণ্ড হ'লেও এজনী মাইকী হাতীয়ে এবাৰত জন্ম দিয়ে মাত্ৰ এটা সন্তান দীঘলীয়া গৰ্ভধাৰণৰ সময়ৰ বাবে এটাতকৈ অধিক সন্তান মাইকী হাতীয়ে জন্ম দিয়াটো বিৰল যদিও এনে ঘটনা নঘটাও নহয় শেহতীয়াকৈ কৰ্ণাটকৰ বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভত এজনী মাইকী হাতীয়ে একেলগে দুটাকৈ পোৱালি জন্ম দিয়া চাবলৈ ভিৰ কৰিছে অগণন পৰ্যটকে হাতত ফোন কেমেৰা লৈ সকলোৱে এই বিৰল দৃশ্য কেমেৰাত বন্দী কৰাৰ চেষ্টা চলাইছে হাতী বিশেষজ্ঞ হুকুমাৰে জানিবলৈ দিয়া মতে বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানত এজনী হাতীয়ে দুটাকৈ পোৱালি জন্ম দিয়াৰ এয়া হৈছে দ্বিতীয়টো ঘটনা ইয়াৰ পূৰ্বে 1994 চনত উদ্যানখনৰ আন এজনী মাইকী হাতীয়ে দুটাকৈ পোৱালি জন্ম দিছিল বুলি জানিবলৈ দিয়ে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 8 নৰ্থ ইষ্ট এক বিৰল দৃশ্য